মই 1000 জনৰ প্ৰিয় হ'ব নিবিচাৰো। তোৰ জীৱনটো হেক আৰু তই 1000 জনৰ প্ৰিয় হ'ব বিচাৰিছ। বাদ দে নহ'লে তোক মানুহে বাদি থাকিব। তেনেকৈ কৈয়ে পাগলিয়ে বাদি গ'ল। চা বাদ তই এনেকে কৈয়ে বাদ দিব লাগিব। তই কি মেলি দিবি নেকি যে মোক বাদ দে? কি খবৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান মজাৰ ভিডিঅ' লৈ। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। মানুহে তোমাক চাই জ্বলে, জ্বলিবই না। তোমাৰ তাত যেটো আছে সেইটো আমাৰ তাত নাই ন। এটা কথা বুজা নাই, তাক চাই মানুহে কেনেকে জ্বলে বে? কেলা কালিৰ পৰা মেচ আৰু লাইটাৰো দৰকাৰেই নাই। কেলা ভিডিঅ'টো দেখাই কাৰোবাক কেলা গাত লগাই জ্বলাই দিম, বিড়ি খাই দিম, কি হ'ব কেলা? তেওঁক চাই তো মানুহ জ্বলি থাকে ন। चल बोजड़ी के ছোৱালী চাই পাগল নহবা, ধুনীয়া চাই প্ৰেম নকৰিবা, কাৰণ অসমীয়া এষাৰ কথা আছে, ধুনীয়া মানে ঘুনীয়া। कौन है ये लोग? कहां से आते हैं? চা ভাই, তই ভিডিঅ' বনাই আছ বনাই থাক, আমাৰ কিবা আপত্তি নাই। ছোৱালী চাই পাগল নহবা, তই বেলেগৰ কণ্টেণ্ট ইউজ কৰি তই ভিডিঅ' বনাইছ, সেইটো আমিও গম পাইছোঁ। কমচে কম লিপচিংটো ভালকে কৰ সুদূৰ ভাই। ছোৱালী চাই পাগল নহবা, ধুনীয়া চাই প্ৰেম নকৰিবা, কাৰণ অসমীয়া এষাৰ কথা আছে, ধুনীয়া মানে। কিন্তু এটা কথা, তই মোবাইলটো উল্টাকে কিয় ধৰি আছ? ইয়াত কিবা ৰেকৰ্ডিং হৈ আছে নেকি? না বেলেগে বনাই সেইকাৰণে তই এনেকে বনাই দিছ? সো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিবা, আৰু চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল বাটনটো টেপ কৰি দিবা। আজিলৈ ইমানেই, বাই।